কাইলৈ জন্মাষ্টমী সেই বজাৰৰ পৰা কেইটামান বজাৰ আনিলে ভাল আছিল আজি মালিকৰ পৰা পইচা কেইটামান খুজিব লাগিব পইচা কেইটা পোৱাহেঁতেন সেই আপুনি মাহ প্ৰসাদ কেইটা আনিব পাৰিলেহেঁতেন আৰু মিঠাই আৰু বিস্কুট কেইটামানো আনিবচোন পইচা কেইটা পোৱাহেঁতেন বস্তু কেইটা আনিব পাৰিলোহেঁতেন ঠিকে আছে বাৰু আপুনি লৈ আহিব আৰু এটা কথা হেৰি ঘৰত শাক পাচলি একোৱে নাই লৈ আহিবচোন মালিকে পইচা কেইটা দিলে লৈ আহিম আছে দিয়া এতিয়া মই যাওঁ 9 মান বাজিবই হ'ল লৈ যোৱাচোন মই যাওঁ দেই হেৰি আহোঁতে পাৰিলে অকণ সোনকালে আহিব হ'ব দিয়া বিন্দু মই নতুনকে কাম এটা আৰম্ভ কৰোঁ বুলি ভাবিছিলোঁ কি কাম ছাৰ পাৰিলে পইচা কেইটামান দিয়কচোন কাইলৈ জন্মাষ্টমী বুলি ঘৰত বস্তু এটাও নাই শুনি ল তই আমাৰ ঘৰত কাম কৰা এটা সামান্য চাকৰ প্ৰতিটো উৎসৱতে তোক পইচা দিব লাগিব এইটো কি মানে আছে একদম কামত লাগি থাক ছাৰ অনুগ্ৰহ কৰি কৈছোঁ ছাৰ পাৰিলে পইচা কেইটামান দিয়কচোন ছাৰ ঐ তোক এবাৰ ক'লে শুনা নাপাওঁ নেকি তেওঁ নিদিয়ে বুলি কৈছে নহয় নিদিয়ে তই চিন্তা কামত লাগি যা তুমি এইবোৰক বেছি পাত্তা দিছা কাৰণে আজি তোমাৰ মূৰৰ ওপৰত উঠিছে ভাইটি তই চাহ খাবি নে কফি খাবি একো নাখাওঁ মই ভাবা নাছিলোঁ বা তই যে এনেকুৱা হবি দুই ছোৱালীয়ে দুখীয়াৰ দুখত কান্দিছিল সেইজনী ছোৱালীয়ে আজি চাকৰিটো পোৱাৰ পিছত এনেকুৱা হ'ব বুলি মই সপোনতো ভাবা নাছিলোঁ বা তই চুপ থাকিবি নে ভাইটি বা মইতো চুপ হৈ যাম কিন্তু তোক আজি মই বা বুলি ক'বলৈ লাজ লাগিছোঁ এই মানুহজনে নিজৰ মূৰৰ ঘাম মাটিত পেলাই সৰু সুৰা এটা পৰিয়াল পোহপাল দি আছে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 6-7 বজালৈ সি কাম কৰে মাথো তুহঁতৰ কাৰণে আৰু কেইটামান পইচাৰ কাৰণে এই জন্মাষ্টমীৰ কাৰণে সি তুহঁতক কেইটামান টকা বিচাৰিছে আৰু তোমাক কিমানেই নিষ্ঠুৰ যে তাক কেইটামান টকা দিব নোৱাৰো ভাইটি হ'ব মন নাথাকাচোন ওচৰ মানুহ শুনিলে কি বুলি ক'ব হ'ব মই তাক 500 টকা দিব নালাগে ভিন্দু বেলেগে শুনাৰ ফলত আপুনি পইচা দিব নালাগে মই দিম পইচা প্ৰতিঘৰ মানুহৰ দৰে এওঁলোকেও পাতিব জন্মাষ্টমী সপোন এণ্টাৰটেইনমেণ্টৰ প্ৰতিজন কলা কৌশলীৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ